নমস্কাৰ। কেতিয়াবা আকাশৰ পিনে চাই হঠাৎ মনত এনে ভাব হৈছেনে যে আকাশখন নীলানো কিয় দেখি? হালধীয়া, ৰঙা, সুমথিৰা এইবিলাক ৰং কিহৰ কাৰণে নেদেখি? বন্ধুসকল, আমি আজি এই ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মোৰ নাম অবিনাশ, আপোনালোকে চাই আছে বিবিধা। বন্ধুসকল, আমি জানো যে সূৰ্যৰ পৰা 7টা ৰঙৰ পোহৰ ওলায় আৰু সেইকেইটা হৈছে ক্ৰমে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এতিয়া এই 7টা ৰং থকা স্বত্তেও আকাশখন কিহৰ কাৰণে নীলা দেখো? এইটো জানিবলৈ প্ৰথমতে আমি তৰংগ দৈৰ্ঘ্যৰ বিষয়ে জানিব লাগিব। পোহৰটো তৰংগ দৈৰ্ঘ্যৰে জোখা হয়। এতিয়া ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য সকলোতকৈ বেছি, সেইকাৰণে ট্ৰেফিক ছিগনেলবোৰত, গাড়ীৰ লাইটত ৰঙা ৰং ব্যৱহাৰ কৰা হয় আৰু ই চাৰিওপিনে সিঁচৰিত হৈ নাযায়, এটা নিৰ্দিষ্ট জাগাৰ ভিতৰতে ই নিজকে আবদ্ধ কৰি ৰাখে। সেইকাৰণে আপোনালোকে দেখিছে ট্ৰেফিক ছিগনেলত ৰঙা ৰংটো ব্যৱহাৰ কৰা হয়, কাৰণ ই অলপ ঠাইৰ ভিতৰতে নিজকে আবদ্ধ কৰি ৰাখে আৰু সেইকাৰণে ইয়াক দূৰৰ পৰা দেখিব পাৰি। সেইদৰে গাড়ীৰ পিছফালৰ লাইটতো ৰঙা ৰং ব্যৱহাৰ কৰা হয়। এতিয়া নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য সকলোতকৈ কম, গতিকে ই সূৰ্যৰ পৰা পৃথিৱী আহি পাওঁতে পাওঁতে সূৰ্য আৰু পৃথিৱীৰ মাজত যিবোৰ ধূলিকণা আছে, মহাজাগতিক পদাৰ্থবিলাক আছে, সেইবিলাকৰ লগত খুন্দা খাই চাৰিওপিনে সিঁচৰিত হৈ পৰে আৰু এই সিঁচৰিত হৈ পৰা প্ৰক্ৰিয়াটোক বৈজ্ঞানিকভাৱে স্কেটাৰিং বুলি কোৱা হয়, অৰ্থাৎ বিচ্ছুৰণ বুলি কোৱা হয়। আৰু এই বিচ্ছুৰণৰ ফলতে আকাশৰ চাৰিওফালে নীলা ৰংটো সিঁচৰিত হৈ পৰে আৰু আমি সেইকাৰণে আকাশখন নীলা দেখোঁ। কিন্তু আপোনালোকে ক'ব পাৰে যে সূৰ্য উদয় হোৱাৰ সময়ত বা সূৰ্য অস্ত যোৱাৰ সময়ত কিহৰ কাৰণে আকাশখন ৰঙা দেখোঁ? চ' এইটোৰো এটা বৈজ্ঞানিক কাৰণ আছে। যেতিয়া সূৰ্য অস্ত যাব বা উদয় হ'ব, তেতিয়া পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব বহুত বেছি হয় আৰু সেইকাৰণে সেই সময়ত ৰঙা ৰংটোৰ বাহিৰে বাকী আটাইকেইটা ৰঙেই পৃথিৱী আহি নাপায় আৰু সেইকাৰণে আমি সূৰ্য অস্ত যোৱা বা সূৰ্য উদয় হোৱাৰ সময়ত আকাশখন ৰঙা দেখোঁ। আৰু ৰঙা ৰংটোৰ এই গুণটোৰ বাবেই, অৰ্থাৎ ই নিজকে এটা নিৰ্দিষ্ট জেগাৰ মাজত আবদ্ধ কৰি ৰখা গুণটোৰ বাবে ইয়াক ট্ৰেফিক লাইট, গাড়ীৰ পিছপিনৰ লাইট, এইবিলাক লাইটত ব্যৱহাৰ কৰা হয়। তো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় অলপ হ'লেও ধাৰণা ল'ব পাৰিছে যে আকাশখন কিহৰ কাৰণে নীলা দেখে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আমি ইয়াত সদায় এনেকুৱা সৰু সৰু কিন্তু জ্ঞানেৰে ভৰপূৰ ভিডিঅ' আপলোড কৰি থাকোঁ। ধন্যবাদ।